নলেজ এণ্ড জিজ্ঞাসা চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম। আজি আপোনালোকৰ মাজত কেইটামান বিপৰীত শব্দ লৈ আহিছোঁ। যিহেতু আপোনালোকে বিপৰীত শব্দ আগতে শিকিছে, শিকিবলৈ নালাগে যদিও আগতে শিকি অহা বিপৰীত শব্দবোৰ আপোনালোকৰ মাজত মনত পেলাবলৈ কিছু বিপৰীত শব্দ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমটো হৈছে প্ৰশংসা, বিপৰীত শব্দ নিন্দা। 2 নম্বৰ শুকান, বিপৰীত শব্দ তিতা। 3 নম্বৰ পোহৰ, বিপৰীত শব্দ আন্ধাৰ। 4 নম্বৰ নবীন, বিপৰীত শব্দ প্ৰাচীন। 5 নম্বৰ ৰজা, প্ৰজা। 6 নম্বৰ আকাশ, পাতাল। 7 নম্বৰ দুখ, গুণ। 8 নম্বৰ লাভ, লোকচান। 9 নম্বৰ উপকাৰ, অপকাৰ। 10 নম্বৰ আয়, ব্যয়। 11 নম্বৰ ওখ, চাপৰ। 12 নম্বৰ হাঁহি, কান্দোন। 13 নম্বৰ উচ্চ, নিচ। 14 নম্বৰ মিঠা, তিতা। 15 নম্বৰ পানী, মাটি। 16 নম্বৰ ধনী, দুখীয়া। 17 নম্বৰ আগ, পাছ। 18 নম্বৰ দিন, ৰাতি। 19 নম্বৰ ভাল, বেয়া। 20 নম্বৰ বগা, কলা। 21 নম্বৰ সত্য, মিথ্যা। বন্ধুসকল, আমি সৰুতে শিকোৱা বিপৰীত শব্দ কেইটামান আপোনাৰ মাজলৈ মনত পেলাব লৈ আহিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে শেষত কমেণ্টত জনাই দিব কেনে লাগিল, আৰু নিজৰজনক আনকো জনাই দিয়ক, শ্বেয়াৰ কৰি দিয়ক। আৰু আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ। নৰেশ বৰাই।